सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আমাৰ ওচৰতে অলপতে অনুষ্ঠিত হৈ যোৱা থিয়েটাৰ আবাহনৰ জয়মতী নাটকখনৰ কিছু দৃশ্যাংশ। গোটেই নাটকখন আমি দেখুৱাব নোৱাৰোঁ, তথাপিতো কিছু অংশ আপোনাক দেখুৱাবলৈ ওলাইছোঁ। নিশ্চয় ভাল পাব। ভাল পালে মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি জনাব দেই। আহকচোন আমি কিছু দৃশ্যাংশ উপভোগ কৰোঁ। আপোনালোকে প্ৰথমৰ পৰা চাই যাওক ভিডিঅ'টো। স্বৰ্গদূত আসনখন খালী হৈ আছে। আহোম ৰাজত্বৰ বাবে এয়া চৰম অপমানৰ কথা হৈছে। সেয়েহে ৰাজ বিষয়াসকলে সিদ্ধান্ত লৈছে মই গৈ অতি সোনকালে স্বৰ্গদূত আসনত বহিব লাগিব। এয়া তোমাৰ তুংখুঙীয়া হৈ মানুহৰ কাৰণে অতিকৈ গৌৰৱৰ কথা। চালিত বহাৰ লগে লগে ময়ো হয়তো ততাতৈয়াকৈ কাৰেণ্ট ঘৰলৈ যাবগৈ লাগিব। তেতিয়া ঘৰখনৰ সমস্ত দায়িত্ব ল'ব লাগিব তুমি। হ'ব আই, দায়িত্ব সম্পৰ্কে তোমাক একো নুবুজালেও হ'ব। তুমি খুব ভালকৈ বুজি পোৱা। কেৱল গদাক চাবা। সি খাই ভাল পোৱা মানুহ, তাৰ খোৱা বোৱাবোৰ অলপ চাই চিতি দিবা। খংটো অলপ সম্বৰণ কৰি চলিবলৈ ক'বা। তেখেতৰ বা আকৌ শিঙৰ বিনা অপৰাধত মোৰ আপুনিক হত্যা কৰিছে। বহু সময়লৈ ৰাজকাৰেঙৰ কাষতে পৰি আছে আপুনিৰ চব বুজো। স্বামীৰ মৃত্যুৰ খবৰ শুনি আইটিয়ে কান্দি কান্দি বাউলি হৈ গৈছে। মোৰ অন্তৰখনে হাহাকাৰ কৰি উঠিছে। আৰু তাৰ পাছত তুমি কৈছা মই ধৈৰ্য ধৰিব লাগে, হাত সামৰি বহি থাকিব লাগে। নাই, ইমান ভয়াতুৰ কাপোৰো খাব নোৱাৰো মই। মই ভয়াতুৰ হ'বলৈ কোৱা নাই, আপুনি মোক ভুল নুবুজিব। কি কৰিবলৈ কৈছা? বীৰ হয় বীৰ, আৰু সেই বীৰত্বৰ নিদৰ্শন দেখুৱাই মই মৰিব বিচাৰোঁ। কিন্তু এই দেশৰ প্ৰজাজনে আপোনাৰ মৃত্যু নিবিচাৰে। তেওঁলোকে বিচাৰে আপুনি দেশখনক অপশাসনৰ পৰা মুক্ত কৰি বীৰত্বই নতুন ইতিহাস লিখক, য'ত আপোনাৰ পৰাজয় নহয়, বিজয়ৰ সংবাদ শেষ খোদিত হৈ থাকিব। মোক আপুনি ভুল নুবুজিব বঙহৰদেৱ। মই কেৱল এগৰাকী পত্নী হিচাপে প্ৰথম আমাৰ ঘৰলৈ যোৱাৰ দিনা আপুনি যে সেই ডাঙৰ শিলটো কান্ধত তুলি লৈছিল, আজি আপোনাক দেখি মোৰ সেই দৃশ্যটোলৈ মনত পৰি গৈছে। সেই আপোনাৰ কান্ধত সেই ডাঙৰ শিলটো আছিল, আজি সমগ্ৰ আহোম ৰাজ্যখন আছে। যাওক আপুনি, যাওক। আহিছিলা, ক'লে গ'ল? গ'লগৈ। কাকো মাত দি দিয়া গ'ল কৈছে? আহোম ৰাজ্যৰ সুন্দৰ ভৱিষ্যতটোৱে তেওঁক মাতি আছে। অসমীয়া ৰাইজৰ সপোনবোৰে তেওঁক মাতি আছে। তেওঁক যাবলৈ পাৰিলা? ৰ'বা, মই নেচাই ঘূৰিয়াই দিওঁ। এনাই ঘৰত ভালকৈ থাকিবি। ভাইৰাকো চাবি, নিচা দেও, মোমাই দেও, আটাইৰে কথাবোৰ মানি চলিবি দেই। তুমি নোযোৱা নেকি আই? তহঁতৰ পিতৃ বাহিৰত আছে নহয়, তেওঁ আহিলেহে মই যাব পাৰিম। আপুনিও কেতিয়া আহিব আই? তুমি সদায় কৈ থাকা আহিব বুলি। আহিব, শুন, আহিব, অতি সোনকালে আহিব। তেওঁ এখন দেশে অপেক্ষা কৰি আছে। তেওঁ জাতিৰ বহু দায়িত্ব, অসমীয়াৰ সপোনৰ বহু বোজা বৈ ফুৰিবলগীয়া হৈছে নহয়। তেওঁ আহিবই, আহিব। স্বৰ্গদেৱ ঈশ্বৰে আপোনাক কেতিয়া ৰাজকাৰেঙলৈ মাতি পঠিয়াইছে? আপুনি অপেক্ষা কৰক, মই গৈ আছো। বিলম্ব নকৰিব, ৰাজসভাত সকলোৱে আপোনাৰ অপেক্ষা কৰিছে। তুমি কানুগৰি কেলৈ যাবানো? আৰু এই মানুহজননো কোন আছিল? তেওঁ ৰজাঘৰীয়া দূত হয়। তই সেইবোৰ বুজি নাপাবি। শুন, সিহঁতৰ হাতত গতাই থৈ অহা গুৱাহাটীখন বচাবলৈ আটাই এক
তালৈ লৰ মাৰিছ এতিয়া মোৰ সকলো পথ মুকলি মোক আৰু বাধা দিবলৈ কোনো নাই আৰু যিয়ে বাধা দিবলৈ আহে সিও ভাবিলে হ'ল যে তাৰ জীৱনৰ অন্তিম ক্ষণ চমু চাপি আহিছে ৰৈ থাকিব নালাগে হাজৰিকাটো অতি সোনকালে জয়মতী কৰি বান্ধি সজায় ৰাজসভালৈ লৈ আহক ডিঙিত গাই গৈ খামুচি ধৰি আছে কটা কোৱাৰ তাৰ কোনো ঠান ঠিক নলগোৱা পৰ্যন্ত আমি কেতিয়াও নিষ্কান্তক নহওঁ ৰাজদণ্ডেৰে দণ্ডিতা গদাপাণি কোঁৱৰৰ পত্নী জয়মতী কুঁৱৰী আহি থিয় হৈছে স্বৰ্গদেউ ঈশ্বৰৰ সন্মুখত স্বৰ্গদেউ ঈশ্বৰৰ বিচাৰ শিৰোধাৰ্য কষ্ট হৈছে নহয় হ'বই নাৰীৰ অহংকাৰৰ ওচৰত পুৰুষবোৰে কৃষ্টি বনোৱা তহঁতবোৰতো হলি কাপুৰু যিমান কঠোৰ শাস্তিৰ বিধান আছে সকলো প্ৰয়োগ কৰক এই ওপৰত জয়মতী জেৰেঙা পথাৰৰ পৰা হেৰাই গৈছিল সন্দেহ কৰা হয় ধাৰাসাৰ বৃষ্টিত পথাৰৰ বোকাই পুতি পেলাইছিল জয়মতীৰ মৃতদেহ কিন্তু জয়মতী হেৰাই যোৱা নাই জয়মতী আজিও সাহস ত্যাগ সতীত্ব আৰু দেশ প্ৰেমেৰে জিলিকি আছে ইতিহাসৰ পাতত আমাৰ হৃদয়ত আৰু অসমীয়া জাতিৰ গৌৰৱ গাথা